নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ দৈৰে ভেন্দিৰ এটা নতুন ৰেচিপি। দৈৰ লগত ভেন্দিৰ এই তৰকাৰীখন খাবলৈ বহুত ভাল লাগে আৰু বনাবলৈ বহুত বেছি কষ্ট নহয়, বহুত ইজি হয় বনাবলৈ আৰু খাবলৈ বহুত সোৱাদ হয়, বহুত টেষ্টি হয়। ৰুটিৰ লগত বা ভাতৰ লগত যিকোনো উপায়ে খাব পাৰি, বহুত টেষ্টি ৰেচিপি এইটো। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পাব। ৰেচিপিটো বনাবলৈ মই 300 গ্ৰাম ভেন্দি ল'লোঁ। ভেন্দিখিনি প্ৰথমে ভালকৈ ধুই লৈছোঁ, ধুই পানীখিনি যাবলৈ দিছোঁ। ফুটা থকা কেৰাহী এটাত থৈ পানীখিনি যাবলৈ দিলোঁ। এতিয়া ভেন্দিকেইটা মই সমান চাইজত কাটি ল'ম। সৰু ডাঙৰ দুয়োটা প্ৰকাৰৰ ভেন্দি আছে। দীঘলকেইটা মই দুভাগ কৰি দিছোঁ আৰু সৰুকেইটা গোটাকেই দিছোঁ আৰু ভিতৰত যাতে পোক চোক সোমাই থাকিব নোৱাৰে সেইবাবে ফালি চাই লৈছোঁ। গোটেইকেইটা ভেন্দি মই একে সমান চাইজত কাটি ল'লোঁ। এতিয়া পিঁয়াজ লৈছোঁ 3টা মিডিয়াম চাইজৰ। পিঁয়াজকেইটা মই ৰুকি লৈছোঁ। পিঁয়াজকেইটা মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিও ল'ব পাৰে, মই ৰুকি লৈছোঁ। পিঁয়াজকেইটা ৰুকি ল'লে সোনকালে ভাজিবলৈ সহজ হয়, সোনকালে হয়। আৰু বিলাহী লৈছোঁ এটা, বিলাহীটোও মই ৰুকি লৈছোঁ। এইটো মিক্সিত পেষ্ট বনাই ল'ব পাৰে। মিহিকৈ ৰুকি ল'লোঁ। বাকলিখিনি থাকি গৈছে, এইখিনি গুৰি নহয়, গতিকে বাকলিখিনিও বেলেগকৈ পেলাবলগীয়া নহয়। মোৰ বিলাহীটো ৰুকি হৈ গৈছে। এতিয়া ডাঙৰ বাউল এটাত ভেন্দি কেইটুকুৰা ল'লোঁ। ভেন্দিখিনিত নিমখ দিছোঁ, অলপ হালধি দিছোঁ, পিঠাগুড়ি দিছোঁ ডাঙৰ চামুচেৰে এচামুচ আৰু জলকীয়া গুড়ি দিছোঁ আধা চামুচ। পিঠাগুড়িৰ সলনি কৰ্ণফ্লাৱাৰ ল'ব পাৰে বা বেচন, ময়দা যিকোনো সামগ্ৰী ল'ব পাৰে। মাত্ৰ ভেন্দিখিনি শুকান হ'বলৈ এইখিনি সানি লোৱা হৈছে। এতিয়া ভেন্দিখিনি মই আধা ঘণ্টামান সময়ৰ বাবে ঢাকি থৈ দিছোঁ। আধা ঘণ্টাৰ পিছত মই ভেন্দিখিনি ভাজি ল'ম। প্ৰথমে কেৰাহীটো গৰম হ'বলৈ দিলোঁ আৰু ইয়াতে ৰিফাইন অইল দিছোঁ। ভেন্দিখিনি ভাজি ল'ম। ভাজোঁতে ভেন্দিখিনি সিজি যাব। ভেন্দিখিনি সিজিবলৈ বেছি সময় নালাগে। ভেন্দিখিনি ভাজোঁতে মই গেছটো বেছিকৈ দি লৈছোঁ আৰু লৰাই আছোঁ। ভেন্দিখিনি ভাজি হৈ গৈছে। এতিয়া মই ভেন্দিখিনি কাঢ়ি থৈ দিম। ৰংটো সলনি হ'লে ভেন্দিটো ভাজি হৈ যায় আৰু ভেন্দি সিজিবলৈ বেছি সময় নালাগে। ভেন্দিখিনি প্ৰথমতে যদি ভাজি লোৱা হয় তেতিয়া গ্ৰেভিটো বেছি সময় উতলাই থাকিব নালাগে। ভেন্দিখিনি দি বেছি সময় গ্ৰেভিত ভেন্দি সিজাই থাকিলে ভেন্দিখিনি বিজলুৱা হৈ যায়। সেইবাবে আগতে শুকান কৰি ভেন্দিখিনি ভাজি লৈছোঁ। এতিয়া তেলত তেজপাত দিছোঁ, এখিলা কাটি দিছোঁ, ডালচেনি দিছোঁ, লং দিছোঁ আৰু ইলাচি এটা দিছোঁ আৰু শুকান জলকীয়া এটা। এইখিনি অলপ ভাজি লৈছোঁ। এতিয়া ইয়াতে ৰুকি থোৱা পিঁয়াজখিনি দিছোঁ। এতিয়া মই গেছটো অলপ কমাই দিম। পিঁয়াজখিনি ৰংটো সলনি হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনিৰ পৰা যেতিয়া তেলখিনি ওলাই নাহে তেতিয়ালৈকে পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ভাজি ইয়াতে আদা নহৰু পেষ্ট দিব লাগিব। মই আদা, নহৰু আৰু জলকীয়া একেলগে পিচি লৈছোঁ মিক্সিত। এতিয়া আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। এটা নহৰু হ'ব আৰু অলপ জালুকৰ গুড়ি দিছোঁ 1/4 চামুচ টিস্পুন। অলপ জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি এচামুচ দিছোঁ আৰু জলকীয়া গুড়ি অলপ দিছোঁ, 4/4 অংশ চামুচখনেৰে প্ৰায় 1/4 দিছোঁ জলকীয়া গুড়ি। জলকীয়া গুড়ি ৰঙৰ কাৰণে দিয়া হৈছে, অলপ বেছিকৈও দিব পাৰে, তেতিয়া ৰংটো বেছি ধুনীয়া হ'ব। এতিয়া মছলাখিনি ভাজিবৰ কাৰণে অলপমান পানী দি দিছোঁ, বেছিকৈ দিয়া নাই, সামান্য পৰিমাণৰ পানী দিছোঁ। এতিয়া মছলাখিনি কম জুইত ভাজি থাকিম। মছলাখিনিৰ পৰা যেতিয়ালৈকে তেলখিনি ছেপাৰেট হৈ ওলাই নাযায় তেতিয়ালৈকে মছলাখিনি ভাজি থাকিম। এতিয়া মোৰ মছলাখিনি ভাজি হৈ গৈছে, তেলখিনি মছলাখিনিৰ পৰা ওলাই আহিছে।
এতিয়া ইয়াতে ৰুকি লোৱা বিলাহীখিনি দিছোঁ। বিলাহীখিনি দিও ভাজি থাকিব লাগিব। বিলাহীখিনি ভালকৈ সিজিবলৈ দিব লাগিব। হালধি দিলোঁ, হালধিখিনি দিও অলপমান লৰাই দিছোঁ। এতিয়া ঢাকনিখন মাৰি দিছোঁ যাতে বিলাহীখিনি ভালকৈ সিজি যায় আৰু তেলটো ছেপাৰেট হৈ ওলাই আহে। এতিয়া অলপমান পানী দি দিছোঁ, প্ৰায় একাপমান পানী দিছোঁ। পানীখিনি দি ভালকৈ মছলাখিনি লৰাই দিছোঁ। মই দৈৰে ভেন্দিৰ তৰকাৰীখন দৈৰে বনাম। পানীখিনি দি এতিয়া মই দৈ দি দিছোঁ। পানীখিনি ঠাণ্ডা হ'বলৈ দিছোঁ যাতে মছলাখিনি ঠাণ্ডা হৈ যায়। দৈখিনি গৰমে গৰমে দি দিলে দৈখিনি ফাটি যায়, সেইবাবে মই অলপ ঠাণ্ডা পানী দি লৈছোঁ। ঠাণ্ডা পানী দি দৈ 3 হেতা দি দিছোঁ। এতিয়া ভালকৈ ফেটি দিছোঁ। গেছটো কমাই থ'ব লাগিব উতল অহালৈকে। উতল অহাৰ লগে লগে মই গেছটো বঢ়াই দিম। গৰমে গৰমে দৈ দিলে দৈখিনি ফাটি যায়, তৰকাৰীখন দেখিবলৈও বেয়া হয় আৰু খায়ো বেয়া লাগে। এতিয়া উতলিছে, এতিয়া গেছটো মই হাই ফ্লেমত দি দিছোঁ। অলপ সময় হাই ফ্লেমত দি উতলাই লওঁ। এতিয়া জোখমতে নিমখ দিলোঁ। এতিয়া ঢাকনিখন দি দিছোঁ। ঢাকনিখন দি গেছটো আকৌ কমাই দিম। ঢাকনিখন দি 10 মিনিটমান উতলাব লাগিব। এতিয়া তেলটো ওপৰত উঠি আহিছে। গেছটো বঢ়াই দিব নালাগে, বঢ়াই দিলে সোনকালে পানীখিনি শুকাই যাব। সেইকাৰণে মই গেছটো একেবাৰে কমাই থৈছোঁ। গেছটো কমাই গ্ৰেভিটো বনাই ল'লোঁ। এতিয়া ভাজি থোৱা ভেন্দি কেইটুকুৰা দি দিছোঁ। ভেন্দি কেইটুকুৰা দি বেছি সময় গেছত নাৰাখোঁ, নহ'লে ভেন্দিখিনি ভাঙি যাব আৰু খাবলৈ বেয়া লাগিব, বিজলুৱা হ'ব। ভেন্দিখিনি দি আৰু 5 মিনিটমান সময় ঢাকি পেলাই থৈ দিম। 5 মিনিটৰ কাৰণে চিমত থৈ দিম। চিমত থৈ দিলে তেলখিনি ওপৰলৈ উঠি আহে আৰু তৰকাৰীখন খাবলৈ ভাল লাগে। এয়া তেলখিনি ওপৰত উঠি আহিছে। আমাৰ তৰকাৰীখন বনাই হৈ গৈছে। দৈৰে ভেন্দিৰ এই তৰকাৰীখন খাবলৈ খুবেই টেষ্টি হয়। ভেন্দি ভাজি খাই ভালেই লাগে, তথাপিও এনেদৰে খায়ো বহুত ভাল লাগে। ৰুটিৰ লগত খাবলৈও ভাল লাগে বা ভাতৰ লগতো খাব পাৰে। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি পাই যাব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।